এক পুত্রর মাঝ আর মাজনী তোমার ভাল দরা চাই পাঠিয়ে আহনে মাজনী তোমাৰ তোমাৰ হ'ব লগা দৰাজন তুমি কেনেকুৱা বিচৰা ধনবান ৰূপবান বলবান নে জ্ঞানবান তুমি তুমি যেনেকুৱাই বিচৰা মই তেনেকুৱাই আনি দিম মাজনী সি ৰজাৰ পুত্ৰই হওক বা মন্ত্ৰীৰ পুত্ৰই হওক পিতৃৰ কথাত কন্যাই পাছে মিছি কিহা পিতৃক চাহিয়া অপিতৃক চাহিয়া পাছে ও পিতা কোৱা তুমি কথা পিতা যাক বিচাৰো মই কোৱা পিতা কিবা দিবানে দিব আনি কোনে দেখা জনে কি বালি পিছে কেনে কই জানিবা তুমি ও পিতা কেনে কই জানিবা তুমি পিতা যদি মই বিচাৰো নাৰায়ণক পিতা পাৰিবানে পিতা আমি দিব মই বিচাৰো নাৰায়ণক পিতা আমি দিব তুমি নিজাতে অহংকাৰ কৰা পিতা নিজাতে এই কন্যাৰ কথাত ৰজাই কাছে আনন্দ মিলা মোৰ ছোৱালী দেখো ডাঙৰেই আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক আৰু এনেকৈ কেইদিনমান পাৰ হৈ যোৱাৰ পিছত কদিনা কন্যাই উঠিয়া প্ৰভাতে
বনরমা যত হে এতদিনা রাস কইরা বনৰ মাজত এই পুষ্পভদ্ৰা নদী দেখি অহৰহিত জলে নামি সকলোৱে এতিয়া চাওক সেই নদীৰ তীৰতে বনৰ মাজতে মুনি আশ্ৰময় আছিলা মুনি আশ্ৰময় আছিলা আৰু সেই মুনিয়েই কৃষ্ণৰ সহিতে অভিষুৰে মনৰ আনন্দ কৰে আৰু এতিয়া যে সেই ৰজাৰ ছোৱালী বনৰ মাজলৈ গৈছিল বনৰ ভিতৰে আছে কাম পীৰা কৰিহে আছে কাম পীৰা কৰিহে গৈ গৈ এই বনৰ মাজত অকলে অকলে সুন্দৰী কেইজনীয়ে বাৰু কি কৰিছে ইহঁতক দেখা পাই দেখোন মোৰ গাটো কিবা নিৰ্দিন লাগে তাৰমানে মই বিয়া কৰাব লাগিব এই বুঢ়া বয়সত জানো মোক কোনোবাই কন্যা দিব এবাৰ চেষ্টা কৰি চাব পাৰি কথাতে আছে নহয় বোলে মন কৰিলেই চন কৰিব পাৰি মনে ভাবে বুঢ়া মুনি বিয়া কৰা মুনি আৰু কেতিয়া সেই বুঢ়া মুনি